এখন ৰহস্যময় দেশ য'ত বিয়া পাতিবলৈ আনৰ পত্নী চুৰি কৰে। জানক কি এই অনন্য পৰম্পৰা? সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ পৰম্পৰা পালন কৰা হয়। বহু জনগোষ্ঠীয়ে এতিয়া শ শ বছৰ পুৰণি পৰম্পৰা মানি চলি আছে। বিবাহ সন্দৰ্ভত প্ৰতিখন দেশতে বহুতো পৰম্পৰা পালন কৰা হয়, কিন্তু পৃথিৱীত এনে এখন দেশ আছে য'ত মানুহে বিয়াৰ বাবে আনৰ পত্নী চুৰি কৰে। এই অদ্ভুত পৰম্পৰা পশ্চিম আফ্ৰিকাৰ এটা জনগোষ্ঠীৰ অন্তৰ্গত। ইয়াত বিয়া পাতিবলৈ মানুহে আনৰ পত্নী চুৰি কৰে। আচলতে ইয়াত এটা প্ৰথা আছে যে মানুহে ইজনে সিজনৰ পত্নী চুৰি কৰি তাৰ পিছত বিয়া পাতে। এই অনন্য পৰম্পৰাৰ কাৰণো অনন্য। পশ্চিম আফ্ৰিকাৰ বোদাবে জনগোষ্ঠীত এনে পৰম্পৰা পালন কৰা হয়। এই ধৰণৰ বিবাহ হৈছে এই জনগোষ্ঠীৰ লোকসকলৰ পৰিচয়। এই জনগোষ্ঠীৰ লোকসকলৰ প্ৰথম বিবাহ পৰিয়ালৰ সদস্যৰ ইচ্ছামতে কৰা হয় বুলি বিশ্বাস কৰা হয়, কিন্তু এই সমাজৰ মানুহেও দ্বিতীয় বিবাহ কৰে। ইয়াৰ মানুহে দ্বিতীয় বিবাহ পাবলৈ আনৰ পত্নী চুৰ কৰে। যদি সি এই কামটো নকৰে তেতিয়া সি আকৌ বিয়া পাতিব নোৱাৰে। এই পৰম্পৰাক আগুৱাই নিবলৈ এই জনগোষ্ঠীৰ লোকসকলে প্ৰতি বছৰে গেৰুৱেল উৎসৱৰ আয়োজন কৰে। এই অনুষ্ঠানৰ সময়ত ল'ৰাবোৰে সাজ পোছাক পৰিধান কৰি মুখত ৰং কৰে। ইয়াৰ পিছত গণ অনুষ্ঠানত নৃত্য আৰু বিভিন্ন অনুষ্ঠান কৰি আনজনৰ পত্নীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হয়। কিন্তু যুৱক যুৱতীসকলে এই কথা মনত ৰাখিব লাগিব যে তেওঁলোকে আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা মহিলাগৰাকীৰ স্বামীয়ে এই বিষয়ে সচেতন হোৱা উচিত নহয়। এনে কৰাৰ পিছত যেতিয়া এগৰাকী মহিলাই পুৰুষৰ সৈতে পলাই যায় আৰু যেতিয়া সমাজৰ মানুহে তেওঁক বিচাৰি পায়, পিছত লগ পোৱাৰ লগে লগে দুয়োৰে বিয়া হয়। এই সম্প্ৰদায়ৰ মানুহে এই বিবাহক প্ৰেমৰ বিবাহ হিচাপেহে স্বীকৃতি দিয়ে।